ভালপোৱা শব্দটো বহুত অদ্ভুত। কাৰোবাৰ জীৱন গঢ়ি তোলে আৰু কাৰোবাৰ জীৱন ধ্বংস কৰি দিয়ে। বৰ্তমান মানুহক তুমি যিমান আপোন বুলি ভাবা, কিন্তু কোনেও তোমাক ইমান আপোন বুলি নেভাবে। প্ৰয়োজন হ'লে প্ৰিয়জনৰ ৰূপ ধৰিব আৰু প্ৰয়োজন শেষ হ'লে চিনি নোপোৱাৰ ভাও ধৰিব। মানুহে ভাল পায়, বহুতো কষ্ট মানি ল'ব পাৰে, মাথো এটা কষ্ট মানি ল'ব নোৱাৰে, আৰু সেইটো হ'ল তাৰ ভালপোৱা মানুহটোৱে যদি আন কাৰোবাক ভাল পায়। মানুহৰ আধা মৃত্যু তেতিয়াই হয় যেতিয়া তাৰ প্ৰিয় মানুহটোৰ লগত কথা পতা বন্ধ হৈ যায়। কিছুমান তাৰিখ, কিছুমান সময়, কিছুমান স্মৃতি আজি বহুত বেছি মনত পৰে। প্ৰেম আৰু মায়া দুয়োটা সম্পূৰ্ণ বেলেগ বস্তু। কাৰণ কাৰোবাৰ প্ৰেমত পৰিলে হয়তো কেতিয়াবা পাহৰি যোৱা সম্ভৱ, কিন্তু এবাৰ কাৰোবাৰ মায়াত পৰিলে তাৰ পৰা ওলাই অহা বহুত কঠিন। মায়া বস্তুটো বহুত অদ্ভুত। না দিয়ে ভাল থাকিবলৈ, না দিয়ে পাহৰি থাকিবলৈ। মানুহে ভাল পাবলৈ ভয় নকৰে, ভয় কৰে ভাল পাই তাক হেৰুৱাবলৈ। দুদিনৰ ভালপোৱা পাই ভাবিছিলোঁ মই সকলো পাই গ'লোঁ, কিন্তু মই হয়তো পাহৰি গৈছিলোঁ। পানীৰ ওপৰত জোনৰ পোহৰ কিছু সময়ৰ বাবেহে পৰে। মানুহে সকলোতকৈ বেছি কষ্ট পায় তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহ কমাই দিয়াৰ বাবে। স্মৃতিলৈ জীয়াই থকাতকৈ সপোনলৈ জীয়াই থকাই বেছি ভাল। কাৰণ স্মৃতিয়ে মানুহক কষ্ট দিয়ে, মানুহক কন্দুৱায়। প্ৰথম প্ৰেমে বেছি কিবা নিদিলেও লুকাই লুকাই কান্দিবলৈ শিকাই থৈ যায়। যিসকলে প্ৰকৃত ভালপোৱা বিচাৰে সিহঁতৰ কপালত ভালপোৱাই নোজোৰে, মাথো পায় পৃথিৱীৰ সমান অৱহেলা। ভালপোৱা মানুহটো দেখাত যেনেকুৱাই নহওক কিয় পৃথিৱীৰ সকলোতকৈ সুন্দৰ ব্যক্তি কিন্তু তেৱেই। যিয়ে আপোনাক সঁচা ভাল পাব তাৰ মাজত এটা আচৰণ দেখা পাবাই, সেয়া হ'ল গুৰুত্ব দিয়া। আপুনি উপলব্ধ কৰকচোন আপোনাৰ প্ৰিয় মানুহটোৱে আপোনাৰ যত্ন লৈছেনে নাই। যিজন ব্যক্তিয়ে আপোনাক ভাল পাব সেই মানুহটোৰ কাষত গুৰুত্বপূৰ্ণ আপুনিয়ে থাকিব। আপোনাতকৈ গুৰুত্বপূৰ্ণ তাৰ কাষত আৰু কোনোৱেই নাথাকিব। কষ্টৰ বাবে নিজৰ জীৱনটোক শেষ কৰি নিদিবা। জীয়াই থাকিলে সুখ দেখা পাবাই। কাৰোবাৰ লগত কথা পাতিবলৈ যদি বহুত বেছি মন যায় আৰু তাৰ লগত কথা পাতিলে সি যদি বিৰক্ত হয়, তেন্তে তাৰ লগত কথা নোকোৱাই ভাল। সো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।